प्रमोद बर' दैदेननाय इउपिपिएल दोलोखौ दुखु मोननानै नागारदों। ইউপিপিএলৰ কোৰ কমিটিৰ সেক্ৰেটাৰী আছিল আহি ইয়াতে মই ইউপিপিএলত বিপিএফত জইন হলো কাৰণ মই জানো এবাৰ যে ইউপিপিএল নাথাকে হাগ্ৰামাই জিতিবই খাটাং 18 नं मानास सेरफां बियाबाव हाग्रामा महिलारि दैदेननाय बिपिएफ दोलोखौ अनसायनायनि दोहौ 18 नं मानास सेरफां बियाबनि सिङाव थानाय 2 नं बिष्णुपुर ओनसोलनि सुबुंफोरा इउपिपिएल दोलोखौ नागारनानै सा 197 मावथि आरो मददगिरिफोरा प्रमोद बर' दैदेननाय इउपिपिएल सरकारखौ नागारनानै लोब ओंखारबोदों हाग्रामा महिलारि दैदेननाय बिपिएफ दोलोखौ फिन सरकाराव लाबोनो थाखाय बिपिएफनि बिजाथि जांगिला हाज'वारिखौ देरहासार खालामनो बिपिएफ दोलोआव जयनिं जाफैनाय नुथाय মই আগত ইউপিপিএত আছিলোঁ এতিয়া মই বিপিএফত জইন হলোঁ কাৰণ তাহনে মানে তাহনৰ যেটো আছিল কৰ্ম বা কিবা আছিল সেইগিলা মোৰ ভাল লগা নাই আৰু সেইটো দল মই ত্যাগ কৰি আহি এতিয়া বিপিএফত মই জইন হলোঁ মই ইউপিপিএলৰ কোৰ কমিটিৰ সেক্ৰেটাৰী আছিলোঁ আহি ইয়াতে মই ইউপিপিএলত বিপিএফত জইন হলোঁ কাৰণ মই জানো এবাৰ যে ইউপিপিএল নাথাকে হাগ্ৰামাই জিতিবই খাটাং সেইটো মই বোলে এই দলত মই যোগদান দিছোঁ আমি আগন্তুক দিনত আমি বিপিএফৰ হৈ কাম কৰিম আৰু সকলো মানুহলৈ কাম কৰিম বিপিএফত জইনিং হৈছে আমি বিপিএফ মানুহলৈ এটিপি মানুহলৈ আমি বিপিএফত কাম কৰিম আগন্তুক দিনত